বন্ধুসকল জব ইন আসামৰ আজিৰ এমপ্লয়মেণ্ট নিউজলৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমতে চাই লওঁ আজিৰ খবৰত কি চাকৰি আছে। আজিৰ খবৰত আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চাকৰি আছে। টোটেল 7টা পোষ্ট আছে। পাৱাৰ গ্ৰিডৰ জব আছে 105টা পোষ্ট আছে। ESIC জবৰ ভেকেন্সি আছে টোটেল 18টা আৰু IOCLৰ 570টা পোষ্ট আছে। জবসমূহৰ বিষয়ে বিতংকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ নিশ্চয় চাব। বন্ধুসকল প্ৰথমতে চাই লওঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেন্সিৰ বিষয়ে। এই ভেকেন্সি আছে তেজপুৰত। ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ ভেকেন্সি আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব। গ্ৰেড 4ৰ কাৰণে ক্লাছ 8 পাছ হ'ব লাগিব আৰু গ্ৰেড 3ৰ কাৰণে HS পাছ হ'ব লাগিব। ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন বা এক্সপিৰিয়েন্সৰ প্ৰয়োজন নাই আৰু স্যালাৰি এজ পাৰ আসাম গভৰ্ণমেণ্টৰ মতে দিয়া হ'ব। এজ লিমিট কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই আৰু এই আবেদন প্ৰক্ৰিয়া কমপ্লিটলি অফলাইন হ'ব। আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। বন্ধুসকল এই জবৰ কাৰণে আপোনালোকে উইদিন 10 ডেজ অৰ্থাৎ 10 দিনৰ ভিতৰত এপ্লিকেশ্যন দিব লাগিব। এই এপ্লিকেশ্যনৰ যিটো ফৰ্মেট আছে ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ কেনে প্ৰিন্ট কৰি ল'ব পাৰিব। বন্ধুসকল এই জবৰ কাৰণে ইণ্টাৰভিউ ডেট হৈছে 23 ফেব্ৰুৱাৰী, 24 ফেব্ৰুৱাৰী, 25 ফেব্ৰুৱাৰী আৰু 28 ফেব্ৰুৱাৰী। তাৰপিছত বন্ধুসকল নেক্সট জবৰ আপডেট চাওঁ। বন্ধুসকল নেক্সট জবৰ আপডেটত আছে পাৱাৰ গ্ৰিডৰ জব আছে। পাৱাৰ গ্ৰিডৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট খালী আছে, অৰ্থাৎ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ভেকেন্সি আছে। এই জবৰ কাৰণে কোৱালিফিকেশ্যন লাগিব BE BTech নাইবা BSc ইঞ্জিনিয়াৰিং আৰু কমেও 60% মাৰ্কছ পাব লাগিব। ইয়াৰ উপৰিও আপোনালোকে গেট 2021 কোৱালিফাইড হ'ব লাগিব। বন্ধুসকল এই জবৰ কাৰণে মেক্সিমাম এজ লিমিট হৈছে 28 ইয়াৰ্ছ আৰু এই জবৰ কাৰণে স্যালাৰি হ'ব 50,000ৰ পৰা 1,60,000। বন্ধুসকল এই জবৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। বন্ধুসকল এই জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে যি অনলাইন প্ৰক্ৰিয়া আছে, এই অনলাইন প্ৰক্ৰিয়া 27 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী তাৰিখে। বন্ধুসকল এই জবৰ কাৰণে যি এডভাৰটাইজমেণ্ট আছে ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ কেনে আপোনালোকে আৰু ডিটেইলছভাৱে চাব পাৰে আৰু অনলাইন কৰাৰ কাৰণে যিটো লিংক আছে ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ কেনে ডাইৰেক্ট অনলাইন কৰি ল'ব পাৰিব। তাৰপিছত বন্ধুসকল এতিয়া নেক্সট জবৰ আপডেট চাওঁ। বন্ধুসকল নেক্সট জব আছে এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন ইণ্ডিয়া অৰ্থাৎ ESIC লিমিটেডৰ ফালৰ পৰা আছে। ESICৰ পৰা জব আছে UDC অৰ্থাৎ আপাৰ ডিভিজন ক্লাৰ্ক আৰু MTS আছে। মাল্টিটাস্কিং ষ্টাফৰ জব আছে। এই জবৰ কাৰণে MTSৰ কাৰণে ক্লাছ 10 পাছ হ'ব লাগিব আৰু UDCৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েন্সৰ প্ৰয়োজন নাই। এই জবৰ কাৰণে এজ লিমিট হৈছে 18ৰ পৰা 25 বছৰ। বন্ধুসকল এই জবৰ কাৰণে আপোনালোকক স্যালাৰি দিয়া হ'ব 18,000ৰ পৰা 56,900। এই জবৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। বন্ধুসকল এই জবৰ অনলাইন প্ৰক্ৰিয়া 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী। বন্ধুসকল এই জবৰ কাৰণে আপোনালোকে অনলাইন কৰাৰ কাৰণে যি লিংক আছে সেই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ চেক কৰি ল'ব। বন্ধুসকল এতিয়া নেক্সট জবৰ আপডেট চাওঁ। বন্ধুসকল আজিৰ জবৰ শেষৰ খবৰত আছে IOCLৰ পৰা জব আছে। IOCLৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ জব আছে। জবৰ কাৰণে আপুনি ডিগ্ৰী পাছ হ'ব লাগিব। ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নাইবা এক্সপিৰিয়েন্সৰ প্ৰয়োজন নাই। বন্ধুসকল এজ লিমিট কিমান হ'ব এতিয়ালৈকে কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই আৰু স্যালাৰি হ'ব 2,500। যিহেতু বন্ধুসকল এই জব কমপ্লিটলি এটা ফুল টাইম জব নহয়, এটা এপ্ৰেণ্টিছশ্বিপ হিচাপ মতেহে আপোনালোকে 2,500কে মান্থলি পাব। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। বন্ধুসকল IOCLৰ যি অনলাইন আবেদন প্ৰক্ৰিয়া ই 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী। বন্ধুসকল এই জবৰ কাৰণে অধিক জানিবলৈ ডেছক্ৰিপশ্যনত দিয়া এডভাৰটাইজমেণ্টখন আপুনি চেক কৰি চাব পাৰে। ইয়াৰ উপৰিও অনলাইন কৰাৰ কাৰণে যিটো লিংক আছে এই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ কেনে চেক কৰি ল'ব। বন্ধুসকল আজিৰ জব নিউজৰ খবৰ এইখিনিয়ে আছিল। যদি চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব, যাতে লেটেষ্ট জবৰ ইনফৰমেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।